শ্ৰীমদ্ ভগৱত গীতা সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যোগ। বহুনাম জন্মনামন্তে জ্ঞানবান্মাম প্ৰপদ্যতে বাসুদেৱঃ সৰ্বমিতি স মহাত্মা সুদুৰ্লভঃ। আমাৰ যেতিয়া মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়ে, খুব কম সংখ্যকহে ষ্টেণ্ড কৰে, নহয়নে? সেইদৰে জ্ঞানী মানুহ খুব কম সংখ্যকহে এই পৃথিৱীত জন্মগ্ৰহণ কৰে। এজন জ্ঞানৱন্ত পুৰুষ হ'বলৈ হ'লে বহু জন্ম আৰু সাধনাৰ ফলতহে জন্মগ্ৰহণ কৰে। এই জ্ঞানৱন্ত ব্যক্তিয়ে একমাত্ৰ বাসুদেৱী সকলো মনত ভাবি লৈ বা জ্ঞান বিশিষ্ট হৈ ভজন কৰে, আৰু এনে মহাত্মা দুৰ্লভ। বাসুদেৱ কোন হয়? খুব চমুকৈ ক'বলৈ হ'লে সমগ্ৰ বিশ্ব যাৰ সমুদায় বিশ্ব প্ৰকাশিক আত্মা, তেওঁ হ'ল বাসুদেৱ।